मानगोनां प्रमद बर' सारा जोंहा नरेन्द्र मदि फिन जाय प्राइम मिनिस्टार जासिगोन एबार नोंथांमोना गोबाङा खौरां मोननो हाखाबाय जायनाखि नांदेरबावगौखौ लादेरनानैसो टटेल बिसिबां जाहैदों बेखौ नुखाबाय बै नांदेरबावगौ सोद्रोमाफोरा बिहारनियाबो आरो नायडुआबो बिथांमोनजों गोरोबहैनायखौ नुनो मोनबाय दा बावहाय नैबे फट'खौ लानानै गोबां चर्चा जादों मानगोनां प्रमद बर' सारा नरेन्द्र मदिजों मा रायलायदों एनडिबि फोरनि आरो डिआर नाब्ला सारनि खोथा मा ओंखारनानै दंमोन नोंथांमोना बावबाय नामा बेखौ खौरांखौ होनो थांगासिनो दङ बिनि सिगां मोनसे जाथाय जादों जोंहा जोंनि आसामावनो एक्चुअली जोंनि बर'फोरनाव बारा नुनो मोना बिदिखौ नुवाखै नाथाय फिसिंसा मा मिथिया नाथाय नुनो मोनाखै जे धोन सम्पति हरैनि थाखाय हिनजावनि न'निफ्राय माने अयथासार खालामनानै प्रेगनेन्ट हिनजावखौनो आइजोखौनो गावनि असे हिनजावखौ मा खालामदों नैबे खौरांखौ आं होग्रोनो नोंथांमोना निस्सय नायनानै दुखु मोनगोन बिनि उनावसो आङो मेन आपडेट मेन खौराङाव थांगासिनो दङ যোৱাকালিটো দিছে মোক দিছে যে কিবা 308 নেকি যোৱাকালিৰ কেছটো দিছে নাই আপুনি দিয়া কেছটো ৰেজিষ্টাৰ হ'ল নাই হৈছে আজি হৈছে এছপিৰ নিৰ্দেশনাৰ পিছত হৈছে আগতে হোৱা নাছিল কিয় ইমান দিন ৰেজিষ্টাৰ হ'ল মই সুধিছিলোঁ কৈছে ৰেজিষ্টাৰ হোৱা নাই বুলি কৈছে মই বাছ গুচি গৈছোঁ আমি ইমান এটা নাজানো মই গাঁৱৰ মানুহ আমি এনে কাম বন কৰি খোৱা মানুহ আমি ইমান পঢ়া পাতিৰ অভিজ্ঞতা নাই মই কি কৰিম ইমানটা মাথাই মোৰ সিদিনাখনে মই একো কৰিব নোৱাৰিলোঁ ছোৱালীটোক লৈ অহাৰ পিছতো কাৰণ মোৰ মাথাই চৰ্ট হৈ আছে মোৰ কাণ সমনীয়া ছোৱালী এটা মোৰ মৰি গ'ল তাকো প্ৰেগনেঞ্চি আছিল 2 মাহৰ একেলগে 2টা জীৱ হত্যা কৰি পেলালে একজনক নহয় এটা 2জনক হত্যা কৰি পেলালে ল'ৰাজন নহয় ঘৰৰ সকলোৱে লগ লাগি কৰিছে ল'ৰাজনেতো কৰিছেই ঘৰৰ সকলোৱে লগ লাগি কৰিছে গোটেইকেইটা জড়িত আছে কিন্তু সিহঁতৰ বোৱাৰীজন নাই দিয়ক বোৱাৰীজন ঘৰত নাই বাকীকেইটা গোটেইকেইটা আছে কাৰণ গোটেইকেইটা থকাৰ পিছত ছোৱালী এজন বিল্ডিঙৰ পৰা পৰিলেও মৰিব নোৱাৰে কাৰণ তৎক্ষণাত আৰু কংকন ডক্টৰ ঘৰৰ ওচৰতে তাক নিয়া নাই অক্সিজেনৰ অভাৱত মৰা বুলি কৈছে ডক্টৰে কোন জড়িত আছে নামকেইটা জানো মই জানো শান্তনু কুমাৰ দাস তাৰপিছত প্ৰদীপ কুমাৰ দাস গোলাপী ভৰালী দেজি দাস তাৰপিছত মনোজ দাস গোটেইকেইজন জড়িত আছে কাৰণ সিহঁতে গোটেইকেইজনে জানে আৰু মোক মেডিকেলত প্ৰথম দিনা মোৰ লগত ভালকৈ কথা বতৰা পাতিছে চব কৰিছে 2 নম্বৰ 3 নম্বৰ দিনৰ পৰা চব মোৰ পৰা আঁতৰত থাকে আমি কিবা খাইছোঁ না 10 পইচা মোৰ লগত আছে সেইবিলাক চিন্তা কৰা নাই মাক দেউতাক যে কেনেকৈ গৈছোঁ আমি তাত গৈছোঁ কেনেকৈ গৈছোঁ বেলেগক ভিক্ষা কৰিছোঁ আলহীৰ মানুহক যিগিলা খবৰ ল'ব গৈছে ভাই মোক অলপ পইচা দিছা মুখ্যমন্ত্ৰী কম ছাৰে যাতে মোক ন্যায় বিচাৰ কৰি দিয়ে মোক ল'ৰাজনক মইতো ফাঁচি দিয়া বিচাৰোঁ পৰা বুলি আমি সেইটোকে ভাবি পেলাই মানে মেডিকেললৈকে গ'লোঁ ইয়াততো লগ নাপালোৱে ৰঙিয়াত গ'লোঁ ৰঙিয়াত সিহঁতে ইতিমধ্যে এডমিট কৰাইছে সিহঁতে আচলতে মৃত্যু তাই মানে জপিওৱা নাই কোনো কাৰণে সিহঁতে নিজে মাৰি পেলাইছে আমাৰ ছোৱালীটোক মাৰি পেলাইছে সিহঁতে যৌতুকৰ কাৰণে পৰকীয়া প্ৰেমৰ কাৰণে মোৰ ছোৱালীক মাৰি পেলাইছে মোক সেইকাৰণে কোনো দিনে তাৰমানে ছোৱালীটো আহিলে মোক ঘৰত কয় দেউতা মোক কিবাকৈ বস্তুখিনি দি মই কিন্তু নিজে বেমাৰী অপাৰেশ্যন হ'ব পৰা নাই মই কি কৰিম কেনেকৈ বস্তুখিনি দিম মই সেইখিনি কথা বুজাওঁ কিন্তু বুজালেও নুবুজে ছোৱালী খালি মোক কয় মায়েও কয় মোক দেউতাও কয় ঘৰত কিন্তু প্ৰথমতে যেতিয়া ৰেজিষ্টাৰ কৰি দিওঁ তেতিয়া সিহঁতক তাৰমানে কোনো একো সম্পত্তি নালাগে যৌতুক নালাগে কিন্তু এতিয়া চব লগা হৈছে সিহঁতক কাৰোবাৰ লগত পৰকীয়া প্ৰেম হৈছে ইয়াত থানাৰ পৰাই মোৰ ছোৱালী একবাৰ উদ্ধাৰ কৰি লৈ গৈছে তাক পৰকীয়া প্ৰেম প্লাছ যৌতুকৰ কাৰণে মোক ঘৰত বইনাকক ধৰি গালি পাৰিছে 3 বাৰ গালি পাৰে কিন্তু মই ৰাইজৰ মানুহক জনোৱা নাই কাৰণ মোৰ সন্মানৰ কথা আছে যোৱাকেইটাই বইনাকক ধৰি গালি পাৰে সৌৰাকেইটাক একদম বেয়া ভাষাটো যিটো আছে বইনাকক ধৰি সেইটো কৈছে সেইটো ধৰি আৰু এই আজি মোটামুটি মোৰ ছোৱালী মৰা আজি 10-11 দিন হোৱাৰ লগে লগে সি বেলেগ ছোৱালীৰ লগত মদে মাংস খাই মানে পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে তাতে দিছিলোঁ মই কিন্তু সাধাৰণ হিচাপে দিছিলোঁ কাৰণ মোৰ ছোৱালীটো তেতিয়া মই মৰা বুলি ভবা নাছিলোঁ মই যে মাৰিছে কিবা এটা হৈছে সিহঁতে মনততো সন্দেহ সম্পূৰ্ণ সিহঁতে পৰা বুলি কোৱাৰ পিছত মোৰ কাৰণ 6 বছৰে সেইখন বিল্ডিঙত চলিছে কিন্তু কোনোদিনে পৰিব নোৱাৰে আৰক্ষীৰ তদন্ত কেনেকুৱা হৈছে আৰক্ষীৰ তদন্ত ইমান এটা মই ভাল পোৱা নাছিলোঁ প্ৰথমতে কিন্তু যোৱাকালিৰ পৰা অলপ তেখেতসকলে আগবাঢ়িছে মই সেইটো কথা এৰেষ্ট কৰিছে নেকি ল'ৰাজন সেই সংক্ৰান্তত এৰেষ্ট কৰা নাই বেলেগ কাৰণতে এৰেষ্ট কৰিছে যোৱাকালি সেই পৰকীয়া প্ৰেমত য'ত ধৰাত পৰিছে তাৰ পৰাহে এৰেষ্ট কৰিছে তাইৰ ৰাজে তাৰমানে
তাক ধৰিছে ধৰি পেলাই থানাত গতাই দিছে আপোনালোকে কি বিচাৰে এতিয়া মই তাৰ মৃত্যুদণ্ড বিচাৰোঁ পুলিচে আগতে কেছ ৰেজিষ্টাৰ কৰা নাছিল মই প্ৰমোদ বড়ো ছাৰৰ বাইদেউক মই লগ ধৰিছিলোঁ প্ৰমোদ বড়ো ছাৰৰ বাইদেৱে তেখেতৰ পিএৰ দ্বাৰাই মানে কি আছে জিন্তি না কি ফোন তাৰ দ্বাৰাই তেখেতৰ দ্বাৰা ফোন কৰিছিল SP-লৈকে SP-ক ফোন কৰাৰ পিছতে থানাৰ তদন্ত আৰম্ভ হয় মই ভালকৈ মই সেইটো কথা জানো প্ৰথমতে ৰেজিষ্টাৰ কৰা নাছিল মই আজি কি বাৰ আছিল 4 দিনৰ আগতে মই আহিছিলোঁ থানাত মই ক'লো কেছ নাম্বাৰটো মই লৈ যাওঁ আজি দিছে মোক কিন্তু কেছ নাম্বাৰটো লৈ যাম সেই তাৰপিছত মই যেতিয়া আহিলোঁ মোৰ দাদা এজনে কৈছিল বোলে কেছ নাম্বাৰটো লৈ কি কেছ দিছে কি হোৱা নাই আমি চাই লওঁ কাৰণ ছোৱালীটো মৰি গ'ল মৰি সেনেকৈ কোৱাৰ পিছত মই কি কৰিলোঁ আহিলোঁ অহাৰ পিছত মই চাওঁ যে অনলাইন চালে ছাৰে চোৱাৰ পিছতো কোনো কেছ ৰেজিষ্টাৰ হোৱা নাই মোক কৈছে কেছ ৰেজিষ্টাৰ হোৱা নাই শান্তনু দাস নামৰ ল'ৰাগৰাকীক এৰেষ্ট কৰা বুলি শুনিছোঁ কি সংক্ৰান্তত এৰেষ্ট কৰিছে ঘটনাটো কেনেকৈ একচুৱেলি মানে যোৱা 19 তাৰিখে ৰাতি এটা ঘটনা হৈছিল শান্তনু মানে ৱাইফ কংকনা দাস ঠিক আছে বিল্ডিঙৰ পৰা পৰা বুলি তেনেকৈ আমাৰ থানাত জনাইছিল গতিকে আমি এইটো মানে এনকুৱাৰী কৰিলোঁ এনকুৱাৰী কৰাৰ পিছত মানে ছোৱালীজনৰ মানে দেউতা পৰা জানিব পৰা গ'ল এই যোৱাকালি যে এইটো মানে যৌতুক দাবী মানে কেতিয়াবা যৌতুক দাবী ঘৰ মানে ফাৰ্নিচাৰ সোফা সেট আৰু কিবা কিবি যৌতুক দাবী টাইপ মানে ডিমাণ্ড কৰে বুলি প্ৰথমে কোৱা নাছিলে আমাৰ ঠিক আছে গতিকে এই মানে এনকুৱাৰীত মানে এই বস্তুখিনি মানে পোৱা গৈছে ষ্টেটমেণ্টখিনি জৱানবন্দীত মানে পোৱা গৈছে গতিকে আমি কেছটো যোৱাকালি কেছ ৰেজিষ্টাৰ কৰিলোঁ थ' रायजो राजा नायगिरि नोंथांमोना नुबाय नुनानै माबायदि मोनखो गाव मिथिसिगोन नोंथांमोना माने अयथासार खालामोबा जायखि मालाय हारियानो जा नाथाय बिसिनावबो जों बायदि जिउ दं थै दं हां जों जेखौ लायो बे बारखौनो लायो बे साननो गोनां बाथ्रा दा गुबै खौराङाव फैदो थांनाय मार्चआवनो बेखौहाय फोसावदों जोंहा पर्टेल बुब्लि रादाबफ्राव नायबाबो नुगोन नायफिनबा जे बिसायख'थि MP बिसायख'थि जोबनाय लोगो लोगोनो रन्जन दैमारि आरो जेलाव थानाय गासैखौबो नै आं होनानै होगोन बख'नो सावरायफिनगोन नैबे खोथाखौ होदोंमोन जोंहा मानगोनां प्रमोद बर' सारा थिग बे खोथाखौनो लानानै सावरायदोंसो ना मासो प्लान लागासिनो दं नरेन्द्र मदिजों दिनै जोंहा MP रिसेन्टलि देरहानायखौ लानानै थांदों थ' सोरबा गाज्रिमोन मोजांमोन सिगांनिफ्रायनो बुंबोगासिनो दङ थेवबो बुंबोबाय थागोन नोंथांमोनाबो जायफ्रा गोसो गुदुं नायनो हागोन मानगोनां DR नाब्ला सार आरो सेन्ट्रेल जेलाव थानाय गासैखौबो एप्लिकेसन मोनसे लिर सोर मा पारपसाव नायनो नागिरदों बेखौ लिरनांगोन साबैसे हाबगोन बांद्राय बुरजा हाबोआ 8 जनसोनि बारा हाबोआ 10 जन बेफोरबायदि ओमफ्राय साबैसे हाबगोन नामजों लोगोसे सेन्ट्रेल जेलावहाय थांनानै जेलारनि साइन लायनांगौ आरोना होमबानो हाबनो मोनबाय गोसो गुदुंफ्रा गानग्रा जोमग्राबो हैनो हायो बेबायदि जों नायो नालाय सम थ' जायखि जेखि बुं नाथाय हारिनि थाखाय जाय नांबोनाय दासिमबो जे गावनि दुखु देखायनानै लाया मानगोनां DR नाब्ला सार बिथांमोननि थाखाय जों नांगौ समाव बुंबायबो थागोन रायजोनि सिगाङाव बार बावनानै थाङोब्ला माने रिमेमराइज खालामनाय बायदि लाबोफिनगोन जायखि जेखि साना आसा खालामनाय दङ जे जोंहा गोदान MP दिलीप सयकिया सार आरो जयन्त सार मोना पिस एकर्ड बा गोजोन गोरोबथानि गेजेरजों जाय गनांगौमोन NDP-नि जोहोलावफोर DR नाब्ला सारजों लोगोसे दाब जेलाव थानाय डिस्ट्रिक्ट जेलफ्राव थानाय गुबुन जायगायावबो थानाय बिसोर गजोबगोन आरो बिसोरनि थाखाय बिथांमोना निस्सय पार्लियामेन्टआव आखाइ सौगोन भइस राइज खालामगोन खुगा सिगोन बेखौ आसा खालामनाय दङ मोनसेल' पलिटिक्स खालामनायावथ' गावबागाव बयहाबो थायो मोजां मोननाय गाज्रि मोननाय नाथाय एसे बर' हिसाबै खौसेयै नायोब्ला निस्सय बैसोरनि थाखायबो खुगा सिगोन मानो होनब्ला 100% बावहाय साक्सेस गोजोननाय फैयाब्लाबो नंगौ बर'फोरनि गेजेराव DR नाब्ला सारमोना गबोयोब्ला हाजासे जथेस्थ' गोबां गोजोननाय आरो बे हिंसा खमायबावगोन होननानै आं सानो आरोना बे नोंथांमोना मा सानो बुंनायफ्रा गोरोन्थि जादोंब्ला बर'नि फिसा होननानै निमाहा होगोन बेखिनियावनो नैबे खौरांखौ दोनथ'बाय थेंक इउ भेरि माच फर वाचिं लाभ इउ